ফ্ৰী থাকিব ৰাতিপুৱা চাহ পানী বটল এইবিলাক ফ্ৰী থাকিব। নমস্কাৰ, বৰ্তমান মই আজি মোৰ চেনেলৰ যোগেদি আপোনালোকক এটা ইম্পৰ্টেণ্ট বস্তু দেখাবলৈ বিচাৰিছোঁ। সেইটো হ'ল বৰবাৰী VIP ৰোড। বৰবাৰী VIP ৰোড আৰু ইয়াতে এটা খুব সুন্দৰ ঘৰতে হোমষ্টে ৰুম বনাই থোৱা আছে। গুৱাহাটীত আহিলে আপোনালোকে হয়তো বহুতো ৰুমৰ কাৰণে অসুবিধা হয় বা ৰুমৰ কাৰণে বিভিন্ন ধৰণৰ সমস্যা হয় আৰু বিভিন্ন সময় আপোনালোকক আমাৰ লোকেল এজন মানুহ ব্যক্তি তেখেতৰ হোমষ্টে আপোনালোকক মোৰ চেনেলৰ যোগেদি দেখাব বিচাৰিছোঁ। এই হোমষ্টেটো আপোনালোকে নিশ্চয় চাই ভাল পাব আৰু খুব সস্তাত খুব দাম কমত আপোনালোকে ভাল এটা ফেচিলিটি পোৱা এটা হোমষ্টে বা ৰুম পাব। এইখিনি আপোনালোকক নিশ্চয় দেখাবলৈ চেষ্টা কৰিম। তাৰ আগে ঠাইখিনি দেখাম। এইটো বৰবাৰী VIP ৰোড। বৰবাৰী VIP ৰোডত ইয়াত ছেকেণ্ড হেণ্ড এটা ডিলাৰো আছে। ছেকেণ্ড হেণ্ড ডিলাৰ মা কাৰ ৱৰ্ল্ড ছেকেণ্ড হেণ্ড ডিলাৰত লগতে লাগি থকা, তাৰ লগতে একদম লাগি থকা আপোনালোকক বেনাৰখিনি দেখাই দিছোঁ। গেষ্ট হাউচ। মই এতিয়া সোমাই যাম, ৰুমখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু লগতে তাৰ অনাৰৰ পৰা আমি কিছু কথা জানিম, যিহেতু কি ফেচিলিটি আছে এইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো মই গেটৰ পৰা সোমালোঁ আৰু গেটৰ পৰা সোমাই এতিয়া ঠাইখিনি পৰিৱেশখিনি দেখাম। চাওক, খুব ছেফটি খুব ছেফটি আছে জেগাটো। আৰু লগতে ইয়াতে নিজৰো ঘৰ আছে। লগতে ইয়াত 3-4টামান ৰুম বনাই থৈছে। ইয়াতে খুব ফেচিলিটি থকা এটা হোমষ্টে আপোনালোকক দেখাম সুন্দৰকৈ। আৰু লগতে ইয়াত কি ফেচিলিটি আছে সেইখিনি আপোনালোকক মই দেখাম। এতিয়া সোমাই গৈ আছোঁ। বাহিৰৰ পৰিৱেশখিনি এতিয়া সোমাই যাম। ইয়াত ৱাৰ্ড্ৰব, ইয়াতে কাপোৰ কানি থোৱা আৰু লগতে এটাচ বাথৰুমো খুব ধুনীয়া। চাওক, VIP ৰুম ষ্টে। তাৰপৰা ইয়াতে কি ফেচিলিটি দিয়া হয় আমি অনাৰৰ লগত কথা পাতিম। তাৰ আগে হয়তো ৰুম। নমস্কাৰ দাদা, পৰিচয়টো অলপ দিলে ভাল হ'ব। মোৰ হেমেন ব্ৰহ্ম। একজেক্ট লোকেশ্যন বৰবাৰী VIP ৰোড আৰু এই স্থলীৰ ওচৰত। হয়, আৰু লগতে এইটো কি বুলি ক'লে ইয়াত মানুহে গম পায়? এইটো অলিভিয়া হোমষ্টে। অলিভিয়া হোমষ্টে। হয়, অলিভিয়া হোমষ্টে। কণ্টেক্ট নম্বৰটো দিলে ভাল। কণ্টেক্ট নম্বৰটো মই দিম। অনলাইনত পোৱা যায় নেকি ৰুম বুকিং কৰিবৰ কাৰণে? অনলাইনত না? আপুনি ফোন নম্বৰটো কৈছিল দিব। এতিয়া অলপ ফোন নম্বৰটো মুখেদি অলপ কৈ দিয়ক, মই আৰু থাম্বনেইলত দি দিম। 8638933061। এক ৰাতি বা কেনে ফেচিলিটি আছে ইয়াত? ইয়াত ফেচিলিটিটো হ'ল পাৰ নাইট 1000কে। বাকী হোমষ্টেবিলাক যেনেকুৱা আমাৰো ঠিক তেনেকৈ না। লগতে AC ফেচিলিটি থাকিব। AC এতিয়া ইনষ্টল কৰা নাই, AC ইনষ্টল কৰিম আৰু মানে নতুন নিউ একদম নিউ। কেইটা ৰুম আছে ইয়াত? 4টা ৰুম আছে। 4টা ৰুম না। আৰু কি জনাব লগা আছে আপোনাৰ, যিহেতু ৰাইজৰ কাৰণে কি সুবিধা দিয়া হ'ব ইয়াত, বা যোন ব্যক্তিয়ে ইয়াত কাষ্টমাৰ আহিব? কিছুমান কমপ্লিমেণ্টাৰী ফ্ৰী থাকিব। ৰাতিপুৱা চাহ পানী বটল এইবিলাক ফ্ৰী থাকিব। সেইবিলাক ফ্ৰী থাকিব না। আৰু কেইটা ৰুম ইয়াত? ইয়াত বয়স চিষ্টেম আছে নেকি ৰুম ল'বলৈ কাৰণে? ফেমিলি আহিব বা বয়স চিষ্টেম নাই, তাৰমানে ফেমিলি আৰামছে থাকিব পাৰে, একো দিগদাৰ নাই। আমাৰ যিটো নেকি গাইডলাইন আছে তেনেকৈ আৰু গাইডলাইন এনে থুলমূলকৈ কৈ দিব পাৰিব? মানে আমাৰ যিটো নেকি GMDৰ গাইডলাইন আছে, ফেমিলি থাকিব পাৰে। কিন্তু কিছুমান আমাৰ নিয়ম আছে। কি হয়, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিছুমান আমাৰ হেৰি আছে, খালী ফেমিলি বা এনেকুৱা কিছুমান হেৰিবিলাক পাৰিব আৰু।
ঠিক আছে, এইখিনিয়ে আপোনালোকে যদি কেতিয়াবা লগা হয় আপোনালোকে কণ্টেক্ট কৰি ইয়াত ৰুম ভাড়াখিনি আপোনালোকে হোমষ্টে হিচাপে ৰাতি দিনে থাকিবৰ কাৰণে সুবিধা আছে। সেইটোৱে আছিল আজি আপোনালোকক অলপ মোৰ চেনেলৰ যোগেদি জনালোঁ। তাৰ পৰিৱেশ, বাহিৰৰ পৰিৱেশ খুব থাকি ভাল লাগিব, কোনো হাল্লা গোল্লা নাই, কোনো এটা বেয়া এটা চেন বা বেয়া এটা কিবা ইয়াত থাকি য'ত আপুনি নেচাৰেলকৈ লোকেলত থাকে, য'ত আমি গাঁৱত থাকি কেনেকুৱা অনুভৱ পায় সেনেকুৱাই অনুভৱ পাব। য'ত তাৰ পৰিৱেশটো চাই আপোনালোকে নিশ্চয় গম পাইছে, গাঁৱত থাকি কেনেকুৱা ভাল পাব সেইখিনি অনুভৱ আপুনি ইয়াতে পাব। এইটোৱে আছিল আজি মোৰ চেনেলৰ যোগেদি আপোনালোকক কিছু এটা ইনফৰমেশ্যন ভিডিঅ' দিয়া।